নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ অসমী চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি কথা পাতিম ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বৰষা যেতিয়া নামে এই চিৰিয়েলখনত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী অৰ্থাৎ বৰষাৰ বিষয়ে কিছু কথা পাতিম। বন্ধুসকল, তেখেতৰ ঘৰ ক'ত, তেখেতৰ আচল নাম কি, তেখেতৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি ইত্যাদি বহু নজনা কথা ক'ম। তাৰ আগতে আপোনালোকে মোৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈও নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টি দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ প্ৰিয় এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে মধুস্মিতা দিহিঙীয়া আৰু তেখেতৰ নিক নেম হৈছে মধু। বৰষাৰ জন্ম হৈছিল 1999 চনৰ 17 জানুৱাৰী তাৰিখে শিৱসাগৰৰ গেলেকীত। বন্ধুসকল, তেখেতৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, তেখেতে বৰ্তমান কটন ইউনিভাৰ্চিটিত MA কৰি আছে। বৰষাৰ ঘৰৰ মুঠ সদস্যৰ সংখ্যা 4জন, ক্ৰমে মাক, দেউতাক আৰু এজন ভায়েক আছে। বন্ধুসকল, বৰষাই অভিনয় কৰা ধাৰাবাহিক কেইখন হৈছে দামিনী, দৈনন্দিন আৰু বৰ্তমান তেখেতে বৰষা যেতিয়া নামে চিৰিয়েলখন কৰি আছে। বন্ধুসকল, আপোনালোকৰ সকলোৰে প্ৰিয় এই অভিনেত্ৰীগৰাকী অৰ্থাৎ বৰষা ৰিয়েল লাইফত নানন পস্যানী নামৰ এজন ব্যক্তিৰ সৈতে এংগেজ হৈ আছে আৰু সম্ভৱ তেখেতৰ সৈতে বিয়া হ'ব। আৰু বন্ধুসকল, আপোনালোকে বৰষাৰ অভিনয় চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া বৰষাৰ কেইখনমান পিকচাৰ চাওঁ আহক।